কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে ভাল মই সংগীতে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজি মই এটা কুন্দুলিৰ চাটনি লৈ আহিছোঁ জেনেৰেলি আমি কুন্দুলি ভাজি খাওঁ আমি আজি ভাজি নেখাই অন্য এটা ধৰণে খাই চাওঁ আহকচোন গৰমত খাবৰ বাবে এইবিধ চাটনি খুবেই ভাল হয় কিয়নো কুন্দুলিত অলপ টেঙাৰ সোৱাদটো থাকে গৰমত আমি টেঙা সকলোৱে খাই ভাল পাওঁ ডায়েবেটিছ থকা লোকসকলেও এইবিধ চাটনি খাব পাৰে কিয়নো কুন্দুলি ডায়েবেটিছ থকা লোকসকলৰ বাবে উপযোগী এতিয়া আমি দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো আহক কুন্দুলি চাটনি বনাবৰ বাবে আমাক লাগিব কুন্দুলিটো অলপ পকা হ'লে ভাল হয় নৰসিংহ মান ধনিয়া এটা পোৰা বিলাহী নহৰু আদা আৰু জলকীয়া প্ৰথমে মই এখন কেৰাহীত অলপ তেল দি লৈছোঁ ইয়াত মই দিছোঁ এচামুচ ক'লা সৰিয়হ নৰসিংহ পাত আৰু কুন্দুলিখিনি দি ভালদৰে 2 পৰা 3 মিনিট সময় ভাজি ল'ম এইখিনিতে এটা অনুৰোধ কৰিলোঁ যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব এতিয়া মই এটা মিক্সি জাৰ লৈ ল'লোঁ ভাজি লোৱা কুন্দুলি নৰসিংহ আৰু ক'লা সৰিয়হখিনি দি দিলোঁ বিলাহী আদা নহৰু জলকীয়া মান ধনিয়া এইখিনি দি পেলাই ভালদৰে মই ব্লেণ্ড কৰি ল'ম এইখিনি আধা পিচ খাওঁতে মই ইয়াত এড কৰিছোঁ নিমখ এইখিনি মই এতিয়া উলিয়াই পৰিৱেশন কৰি দেখাইছোঁ চাওক কিমান ধুনীয়া হৈছে খাবলৈও সিমানেই ভাল হয় আপোনালোকে যিসকলে ট্ৰাই কৰা নাই প্লিজ এবাৰ ট্ৰাই কৰি চাব যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব